নিশাটোৰ ভিতৰতে কোটিপতি হ'ল এগৰাকী কিশোৰী। সকলোকে আশ্চৰ্য কৰি উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ এগৰাকী কিশোৰীৰ বেংক একাউণ্টত সোমালে 10 কোটি টকা। জানিব পৰা মতে কানপুৰৰ দেহত জিলাৰ নীলেশ কুমাৰ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে বংশদী আৰক্ষী চকীত এটা অভিযোগৰ ভিত্তিত দেখা পোৱা গৈছে। 2 বছৰৰ পূৰ্বে সৰোজ নামৰ এগৰাকী 16 বছৰীয়া কিশোৰীৰ পৰা নীলেশে ফোন কল যোগে লৈছিল ব্যক্তিগত তথ্য, বেংক একাউণ্ট নম্বৰ আৰু লৈছিল আধাৰ কাৰ্ড সহ ফটোগ্ৰাফ ইত্যাদি। আৰু নীলেশ কুমাৰে কৈছিল যে তাই যেতিয়াই বিচাৰিব তাই একাউণ্টলৈ পঠোৱা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধনৰাশিবোৰ। কিন্তু আশ্চৰ্যজনক কথা, 2 বছৰৰ আগত তথ্য অনুযায়ী নিৰক্ষৰ সৰোজৰ এলাহাবাদ বেংকৰ বংশদী শাখাত যেতিয়া সৰোজ একাউণ্টটো পৰীক্ষা কৰে তাইৰ একাউণ্টটোত দেখা গ'ল 999 কোটি টকাৰ জমা ধন। লগে লগে সৰোজে আৰক্ষী চকীত লৈ আৰক্ষীৰ আগতেই বিসংগতিৰ কথা অৱগত কৰে। এতিয়া প্ৰশ্ন হয়, কোনে উপাৰ্জনৰ উৎস নোহোৱাকৈ ক'ৰ পৰা পালে ইমান ধনৰাশি? বৰ্তমান বংশদী পুলিচ প্ৰশাসনে জনোৱা অনুসৰি আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে আৰু অতি সোনকালে অভিযুক্তৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। ব্যুৰ' ৰিপৰ্ট, AG Talks।